নমস্কাৰ। আজি আমি আৰম্ভ কৰিবলৈ গৈছো অযৌন প্ৰজননৰ প্ৰকাৰ। আমি আগৰ ভিডিঅ'ত পাইছো প্ৰজনন কাক বোলে, প্ৰজননৰ বিষয়ে পাইছো আমি প্ৰজনন, আৰু আমি আগৰ ভিডিঅ'ত পঢ়িছিলো জীৱন কাল। অৰ্থাৎ এই দুটাৰ বিষয়ে আমি ইয়াৰ আগৰ ভিডিঅ'ত আমি ষ্টাডি কৰিছিলো। আজি আমি আৰম্ভ কৰিবলৈ গৈ আছো প্ৰজননৰ প্ৰকাৰ। প্ৰজননৰ প্ৰকাৰ প্ৰজননৰ প্ৰকাৰ হৈছে সাধাৰণতে দুই প্ৰকাৰ। যে এটা প্ৰজনন কাৰ্যত কিমানজন জীৱে অৰ্থাৎ কিমানটা পাৰ্টিচিপেণ্টছ, কিমানটা জীৱে অংশগ্ৰহণ কৰে তাৰ ওপৰত ভিত্তি কৰি প্ৰজননক দুই ভাগত ভাগ কৰা হৈছে। এটা অযৌন প্ৰজনন আৰু যৌন প্ৰজনন। অযৌন প্ৰজননত এটা মাত্ৰ জীৱে অংশগ্ৰহণ কৰে। অযৌন প্ৰজননত কি হয়, এটা জীৱৰ দ্বাৰাই তাৰ অপত্য জীৱৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে আমি যদি এমিবাৰ কথা ধৰো, এমিবাত কি হয় যে তাত এটা মাতৃকোষ থাকে, এইটো মাতৃকোষ। এই মাতৃকোষৰ বিভাজন হৈ তাৰ পৰা দুটা নতুন এমিবাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ধৰণৰ প্ৰজননত মাত্ৰ এটা জীৱ জড়িত হৈ থাকে। আনহাতে আমি যদি যৌন প্ৰজনন চাবলৈ যাওঁ, যে যৌন প্ৰজননত কি হয়, দুটা জীৱ জড়িত হৈ থাকে। তাত এটা পিতৃ আৰু আনটো মাতৃ, এই দুটা জীৱ মিলি যৌন প্ৰজনন সম্পন্ন হয়। এতিয়া যৌন প্ৰজননত আমি কি লিখিব পাৰো, দুটা জীৱ জড়িত থাকে। ইয়াতে এটা জীৱ জড়িত থাকে, অৰ্থাৎ এটা জীৱে অংশগ্ৰহণ কৰে, ইয়াতে দুটা জীৱ জড়িত হৈ থাকে। এই ধৰণৰ প্ৰজননত অৰ্থাৎ অযৌন প্ৰজননত কোনো ধৰণৰ জনন কোষৰ সৃষ্টি নহয়। অৰ্থাৎ ইহঁতৰ মাতৃদেহৰ কোষৰ পৰাই ইহঁতৰ নতুন অপত্য জীৱৰ সৃষ্টি হয়। কিন্তু ইয়াতে কি হয়, কোনো অৰ্থাৎ জনন কোষ সৃষ্টি হয়, যদিও হয় জনন কোষ সৃষ্টি, কি হয় ইহঁতৰ পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ নিষেচন নহয়। গতিকে আমি লিখিব পাৰো কি, কোনো ধৰণৰ নিষেচন নহয়, অৰ্থাৎ ইয়াত নিষেচন নহয়। আৰু এই ধৰণৰ প্ৰজননত কি হয়, অৰ্থাৎ যৌন প্ৰজননত কি হয়, যে পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ দুটা মিলি এটা যৌন কোষৰ সৃষ্টি হয় আৰু তাৰ পৰাই নতুন জীৱৰ উৎপত্তি হয়। গতিকে আমি লিখিব পাৰো ইয়াতে নিষেচন হয়, অৰ্থাৎ পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন এই ধৰণৰ যৌন প্ৰজননত পোৱা যায়। এতিয়া অযৌন প্ৰজননত মই কি কলো, যে মাত্ৰ এটা জীৱ জড়িত হৈ থাকে। এতিয়া এটা জীৱৰ পৰা সৃষ্টি হয় মানে কি, মই অলপ আগতে যিটো ছবি দেখালো, যে এমিবাৰ পৰা কি হয়, এটা দুটা নতুন এমিবাৰ সৃষ্টি হয়, এনেকুৱা দুটা নতুন এমিবাৰ সৃষ্টি হয়। তাৰ মানে এটা কোষৰ পৰা সৃষ্টি হল। সেইকাৰণে এই জীৱবোৰ অযৌন প্ৰজননৰ ফলত উৎপন্ন হোৱা জীৱবোৰ বাহ্যিকভাৱে আৰু জিনীয়ভাৱে সদৃশ, যাক ক্লন বুলি কোৱা হয়। গতিকে এই জীৱৰ ক্লন হ'ব এই এমিবা, ইয়াৰ ক্লন। এইবোৰ দেখাত কি হয়, একেবাৰে হুবহু হয়, মানে বাহিৰৰ ফালে যদি আমি চাবলৈ যাওঁ একেবাৰে হুবহু। আৰু ইহঁতৰ যিটো জেনেটিক মেটেৰিয়েলছ অৰ্থাৎ জিনীয় পদাৰ্থ, এইখিনিও হুবহু একে হয়। সেইকাৰণে এই জীৱবোৰক কি বুলি কোৱা হয়, ক্লন বুলি কোৱা হয়। গতিকে আমি অযৌন প্ৰজননৰ ফলত জীৱৰ যি সৃষ্টি হয় তাক কি বুলি ক'ব পাৰো, ক্লন বুলি ক'ব পাৰো। আনহাতে যৌন প্ৰজননৰ ফলত যিবোৰ জীৱ সৃষ্টি হয় এইবোৰ কিন্তু ক্লন নহয়। কিয় ক্লন নহয়, কাৰণ ইয়াতে 50% অৰ্থাৎ 50%
পুংজনন কোষৰ পৰা আহে আৰু 50% স্ত্ৰী জনন কোষৰ পৰা আহে। এই দুটা কোষ মিলি কি হয়, এটা নতুন জীৱৰ সৃষ্টি হয়। মানে পিতৃৰ পৰা 50% চৰিত্ৰ আৰু মাতৃৰ পৰা 50% চৰিত্ৰ আহি নতুন এটা চৰিত্ৰযুক্ত, নতুন এটা বৈশিষ্ট্যযুক্ত জীৱৰ সৃষ্টি হয়। সেইকাৰণে ইয়াতে কোনো ধৰণৰ ক্লনৰ সৃষ্টি নহয়। অৰ্থাৎ আমি ক্লন ক'ত পালো, অযৌন প্ৰজননৰ ফলত জীৱ সৃষ্টি হল, সেইবোৰক ক্লন বুলি কোৱা হয়। আনহাতে যৌন প্ৰজননৰ ফলত জীৱ সৃষ্টি হয়, সেইবোৰক কেতিয়াও আমি ক্লন বুলি ক'ব নোৱাৰো। তেন্তে ইয়াত কি হ'ব, ইয়াতে যদি ক্লন সৃষ্টি নহয় তেন্তে কি সৃষ্টি হ'ব, ইয়াতে আমি ক'ব পাৰিম যে ইয়াতে ভিন্নতাৰ সৃষ্টি হয়। ভিন্নতাৰ সৃষ্টি হয়। অৰ্থাৎ এই যৌন প্ৰজননৰ দ্বাৰা জীৱ সৃষ্টি হয়, দেখাত পিতৃ মাতৃৰ লগতো একেবাৰে হুবহু একে নহয়, লগতে তাৰ যিবিলাক আৰু বাকী জীৱৰ অপত্য জীৱ সৃষ্টি হ'ব, সেইবোৰো দেখাত কিন্তু একে নহয়। যদি এজন পিতৃ মাতৃৰ যদি যমজ সন্তানো থাকে, সেই যমজ সন্তানকো কিন্তু আমি একেবাৰে হুবহু দেখিবলৈ নাপাওঁ, সিহঁতৰ অলপ হলেও পাৰ্থক্য থাকে। অৰ্থাৎ যৌন প্ৰজননৰ ফলত সৃষ্টি হোৱা জীৱৰ বাহ্যিক আৰু জিনীয়ভাৱে বিসদৃশ, অৰ্থাৎ ইয়াত ভিন্নতাৰ সৃষ্টি হ'ব পাৰে। নিশ্চয় বুজি পাইছা। আৰু এটা আমি ইয়াতে পইণ্ট পাব পাৰো, যেনেকুৱা অযৌন প্ৰজননৰ ফলত একচুৱেলি কি ধৰণৰ কোষ বিভাজন আমি অযৌন প্ৰজননত পাম। আমি অলপ আগতে যিটো দেখালো যে এমিবাৰ পৰা আৰু দুটা যে নতুন নতুন এমিবাৰ সৃষ্টি হল, এই এমিবা দুটা কি বিভাজনৰ জৰিয়তে হল, যিটো বিভাজনৰ জৰিয়তে এটা কোষৰ পৰা দুটা অপত্য জীৱৰ সৃষ্টি হল, তাক আমি এইটো মাইটোসিস কোষ বিভাজন বুলি ক'ব পাৰো। মাইটোসিস কোষ বিভাজন। গতিকে মাইটোসিস কোষ বিভাজন অযৌন প্ৰজননত পোৱা যায়। আনহাতে যৌন প্ৰজননত মিয়সিস আৰু মাইটোসিস দুই ধৰণৰ কোষ বিভাজনে আমি পাম। কিয়নো যে মিয়সিস কোষ বিভাজনৰ দ্বাৰা পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ সৃষ্টি হয়। এতিয়া এই জনন কোষ দুটা যেতিয়া সৃষ্টি হোৱাৰ পিছত ইহঁতৰ নিষেচন হয়, নিষেচন হোৱাৰ পিছত যিটো সৃষ্টি হয় তাক আমি যোজন কোষ বুলি কওঁ। এই যোজন কোষটোৰ আকৌ এতিয়া কি বিভাজন হ'ব, ইয়াৰ মাইটোসিস বিভাজন হৈ তাৰ পৰা নতুন এটা জীৱৰ সৃষ্টি হ'ব। গতিকে আমি দুই ধৰণৰ কোষ বিভাজন আমি যৌন প্ৰজননত পালো, এটা হল মিয়সিস কোষ বিভাজন আৰু আনটো হল মাইটোসিস কোষ বিভাজন। আনহাতে অযৌন প্ৰজননত আমি কি পালো, অনলি মাইটোসিস কোষ বিভাজন আমি অযৌন প্ৰজননত পালো। আৰু ক্লন কোন প্ৰজননৰ ফলত সৃষ্টি হয়, অযৌন প্ৰজননৰ ফলত, আৰু ভিন্নতা যৌন প্ৰজননৰ ফলত সৃষ্টি হয়। এতিয়া আমি ডিসকাস কৰিবলৈ আগবাঢ়িছো যে বিভিন্ন অযৌন প্ৰজননৰ বিভিন্ন প্ৰকাৰসমূহ, অৰ্থাৎ বিভিন্ন ধৰণসমূহ, যে আমি অযৌন প্ৰজননৰ ধৰণ, এইটো অযৌন প্ৰজননৰ ধৰণ। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোক বুজি পাইছা যে অযৌন প্ৰজননত মাত্ৰ এটা জীৱ জড়িত হৈ থাকে, আনহাতে যৌন প্ৰজননত কি হয়, দুটা জীৱ জড়িত হৈ থাকে। আৰু অযৌন প্ৰজনন আমি সাধাৰণতে ক'ত পাওঁ, যে যিবিলাক নিম্ন শ্ৰেণীৰ উদ্ভিদ আৰু প্ৰাণী আছে সেইবোৰত আমি অযৌন প্ৰজনন পাওঁ। আনহাতে যৌন প্ৰজনন আমি ক'ত পাওঁ, উচ্চ শ্ৰেণীৰ উদ্ভিদ আৰু উচ্চ শ্ৰেণীৰ প্ৰাণীত আমি যৌন প্ৰজনন পাওঁ। এতিয়া আমি এই বিভিন্ন প্ৰকাৰৰ অযৌন প্ৰজননসমূহ কি কি সেই বিষয়ে এতিয়া আলোচনা কৰো আহকচোন। আমি তাৰে প্ৰথম যিটো আছে সেয়া হল বিভাজন। আমি অযৌন প্ৰজননৰ ধৰণ কি পাব পাৰো, বিভাজন মানে হৈছে যে যেতিয়া
কোষ এটা বা বডিটো ইহঁতৰ দেহটো যেতিয়া বিভাজন হৈ ভাগ হৈ তাৰ পৰা নতুন অপত্য জীৱৰ সৃষ্টি হয় তেতিয়া তাক আমি কি বুলি ক'ব পাৰো বিভাজন বুলি ক'ব পাৰো এতিয়া মই এটাই এক্সাম্পল দি আহিছিলো আগত তোমালোক পাইছা যে এমিবাটো কি হয় এই কোষটো ভাগ হয় দুটা ভাগ হয় তাৰ পৰা নতুন অপত্য জীৱৰ সৃষ্টি হয় গতিকে ইয়াক আমি কি কওঁ বিভাজন বুলি কওঁ এতিয়া বিভাজনৰ আকৌ দুই প্ৰকাৰৰ বিভাজন কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ আমি এটা পাম দ্বিবিভাজন দ্বি শব্দৰ অৰ্থ হৈছে দুটা যেতিয়া এটা কোষ বিভাজন হৈ দুটা নতুন অপত্য কোষৰ সৃষ্টি হ'ব তেতিয়া আমি তাক কি কওঁ দ্বিবিভাজন এইটো হৈছে দ্বিবিভাজনৰ এটা উদাহৰণ এমিবাত আমি দ্বিবিভাজন পাব পাৰো আমি প্যাৰামিচিয়ামত দ্বিবিভাজন পাব পাৰো ব্যাকটেৰিয়াত ইত্যাদিত দ্বিবিভাজন পাব পাৰো বিভাজনৰ আন এটা প্ৰকাৰ হৈছে বহু বিভাজন বা আমি যাক বহুভাজন বুলি ক'ব পাৰো বহুভাজন হৈছে যে এটা কোষ ধৰি লোৱা এইটো এটা কোষ এই কোষটো যেতিয়া এই কোষটো বিভাজন হৈ ইয়াৰ পৰা বহুত কোষৰ সৃষ্টি হ'ব তেতিয়া আমি এই প্ৰক্ৰিয়াটোক কি বিভাজন বুলি কম নিশ্চয় গম পাইছাই বহুভাজন বুলি কম কাৰণ এটা কোষৰ পৰা বহুত কেইটা কোষৰ সৃষ্টি হয় সেই কাৰণে আমি ইয়াক বহুভাজন বুলি ক'ব পাৰো ইয়াৰ উদাহৰণ হৈছে বহুভাজনৰ উদাহৰণ কি আমি ইয়াৰ উদাহৰণ দিব পাৰো প্লাজমোডিয়াম হৈছে এটা বহুভাজনৰ উদাহৰণ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোক বুজি পালা যে বিভাজন কি আৰু বিভাজনৰ বিভিন্ন ভাগসমূহ আমি বিভাজনক দুই ভাগত ভাগ কৰিব পাৰো এটা হৈছে দ্বিবিভাজন আমি এমিবা প্যাৰামিচিয়াম এইবোৰৰ ক্ষেত্ৰত পাব পাৰো আৰু আনটো হৈছে বহুভাজন যেটো আমি প্লাজমোডিয়ামৰ দৰে জীৱৰ ক্ষেত্ৰত দেখা পাওঁ নেক্সট অযৌন প্ৰজননৰ প্ৰকাৰ হৈছে পুনৰ উৎপত্তি যাক আমি ইংৰাজীত ৰিজেনাৰেশ্যন বুলি ক'ব পাৰো পুনৰ উৎপত্তি এইটো আমি নিম্ন শ্ৰেণীৰ জীৱসমূহত পাব পাৰো পুনৰ উৎপত্তিত কি হয় যে এটা জীৱ তোমালোকে ড্ৰয়িংটো চালে গম পাবা যে এইটো এটা জীৱ প্লেনেৰিয়া উদাহৰণ হৈছে এটা প্লেনেৰিয়া এইটো এটা জীৱ এই জীৱটো কি হ'ব তাৰ প্ৰত্যেকটো বডি পাৰ্ট এতিয়া খণ্ডন হ'ব এনেকুৱা প্ৰত্যেকটো অংশ এনেকুৱা খণ্ডন হোৱাৰ পিছত তাৰ মানে যদি আমি পুনৰ উৎপত্তি বুলিলে যে কোনো এটা জীৱৰ ছিঙি যোৱা যিকোনো এটা অংশৰ পৰা যদি নতুন এটা জীৱৰ সৃষ্টি হয় তাকে কি বুলি কোৱা হয় পুনৰ উৎপত্তি বুলি কোৱা হয় যেনেকুৱা এই প্লেনেৰিয়াটোৰ যদি এই জায়গাখিনি ছিঙি যায় তেন্তে ইয়াৰ পৰা নতুন এটা প্লেনেৰিয়াৰ সৃষ্টি হ'ব এইখিনিও যদি ছিঙি যায় ইয়াৰ পৰা নতুন এটা প্লেনেৰিয়াৰ সৃষ্টি হ'ব ইয়াৰ পৰা নতুন এটা জীৱৰ সৃষ্টি হ'ব গতিকে এইটো ছিঙি যোৱাৰ পিছত আমি দেখা পালো কি যে ইয়াৰ পৰা নতুন এটা জীৱৰ সৃষ্টি হ'ল আকৌ এইখিনি অংশৰ পৰা কি হ'ব নতুন এটা জীৱৰ সৃষ্টি হ'ব আৰু এইখিনি অংশৰ পৰা কি হ'ব নতুন এটা প্লেনেৰিয়া সৃষ্টি হ'ল গতিকে আমি পুনৰ উৎপত্তিত এইটোৱে পালো যে কোনো এটা জীৱৰ ছিঙি যোৱা এটা অংশৰ পৰা যেতিয়া নতুন এটা জীৱৰ সৃষ্টি হয় তেতিয়া তাক পুনৰ উৎপত্তি বুলি কোৱা হয় এতিয়া ধৰি লও মোৰ হাতটো আছে এতিয়া মোৰ হাতটো ছিঙি গৈ তাৰ পৰা নতুন এটা নজৰুলৰ জন্ম হ'ল সৃষ্টি হ'ল তেতিয়া তাক আমি পুনৰ উৎপত্তি বুলি কওঁ সাধাৰণতে এইটো আমাৰ ক্ষেত্ৰত নহব মই জাস্ট এক্সাম্পল দিছো যে এনেকুৱা যদি বডি পাৰ্টটো ছিঙি গৈ তাৰ পিছত নতুন এটা জীৱৰ সৃষ্টি হয় তাৰ পৰা তেতিয়া আমি তাক পুনৰ উৎপত্তি বুলি কওঁ অযৌন প্ৰজননৰ আন এটা প্ৰকাৰ হৈছে মুকুলোদ্গম
মুকুলোদ্গম মানে হৈছে যে কোনো এটা জীৱৰ যদি কোনো এটা অংশৰ পৰা দেহৰ কোনো এটা অংশৰ পৰা এটা মুকুলৰ সৃষ্টি হয়। ধৰি লোৱা মোৰ এইখিনি জায়গা আছে, এইখিনি ঠাই আছে, এইখিনি ঠাইৰ পৰা এটা টেমুনৰ সৃষ্টি হ'ল, এটা মুকুলৰ সৃষ্টি হ'ল। মুকুলটো ডাঙৰ হৈ কি হ'ল, এইটো ছিঙি গৈ পৰি তাৰ পৰা নতুন এটা নজৰুলৰ জন্ম হ'ল। এনেকুৱা যদি হয় তাক কয় মুকুলোদ্গম। কিন্তু এইটো আমাৰ ক্ষেত্ৰত নাপাম, কাৰণ যৌন প্ৰজনন কৰা জীৱৰ ক্ষেত্ৰত মুকুলোদ্গম পোৱা নাযায়। মুকুলোদ্গম কিহৰ কোনবোৰ জীৱে মুকুলোদ্গম প্ৰক্ৰিয়াৰে প্ৰজনন কৰিব? যিবিলাক নিম্ন শ্ৰেণীৰ জীৱ আছে সেইবোৰে মুকুলোদ্গম প্ৰক্ৰিয়াৰে প্ৰজনন কৰিব। তোমালোক নিশ্চয় নাম শুনিছা ইষ্ট এটা এককোষী ভেঁকুৰ। এই ইষ্টে কি কৰে, ইষ্টৰ দেহৰ পৰা কি হয় এটা মুকুলৰ সৃষ্টি হ'ব। এনেকুৱা এটা মুকুলৰ সৃষ্টি হ'ল। এই মুকুল বা এই কলিটো কি হ'ব, লাহে লাহে ডাঙৰ হ'ব। লাহে লাহে ডাঙৰ হোৱাৰ পিছত এই মুকুলটো ছিঙি যাব আৰু ছিঙি গৈ তাৰ পৰা দুটা নতুন অপত্য জীৱৰ যেতিয়া সৃষ্টি হয় তাক কি বুলি কোৱা হয়, মুকুলোদ্গম বুলি কোৱা হয়। গতিকে মুকুলোদ্গম প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰা বা প্ৰজনন কৰা জীৱৰ উদাহৰণ হৈছে ইষ্ট, হাইড্ৰা আদি। এতিয়া নেক্সট অযৌন প্ৰজননৰ প্ৰকাৰ হৈছে ৰেণুৰ দ্বাৰা প্ৰজনন। ৰেণুৰ দ্বাৰা প্ৰজনন। কিছুমান জীৱ আছে, ইহঁতৰ দেহত কি সৃষ্টি হয়, ৰেণুৰ সৃষ্টি হয়। আৰু সেই ৰেণুবোৰ কিছুমান চলাচল কৰিব পাৰে, কিছুমান আকৌ চলাচল কৰিব নোৱাৰে, মানে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে। গতিকে আমি ৰেণুৰ দ্বাৰা প্ৰজনন হোৱা আকৌ দুই ভাগত ভগাব পাৰো। কি? এটা চলৰেণু। চলৰেণুৱে কি কৰিব পাৰে, চলাচল কৰিব পাৰে। চলৰেণু ক'ত পাওঁ আমি? ক্লেমাইডোমোনাছ। ক্লেমাইডোমোনাছ হৈছে এটা শেলাই। এই শেলাইত কি পোৱা যায়, চলৰেণু পোৱা যায়। অৰ্থাৎ এইটো যদি ক্লেমাইডোমোনাছ, ইয়াৰ ভিতৰত কি হ'ব, চলৰেণুৰ উৎপাদন হ'ব। অৰ্থাৎ ইয়াতে চলৰেণু, কিছুমান চলৰেণুৰ সৃষ্টি হয়। এই ৰেণুসমূহ বাহিৰত ওলাই তাৰ পৰা নতুন ক্লেমাইডোমোনাছৰ সৃষ্টি যেতিয়া হয় তাক আমি চলৰেণুৰ দ্বাৰা প্ৰজনন হোৱা বুলি কওঁ। এইটো কি হ'ব, ফাটি যাব। অৰ্থাৎ ইয়াৰ পৰা চলৰেণুসমূহ ওলাই গৈ তাৰ পৰা নতুন কি হ'ব, ক্লেমাইডোমোনাছৰ জন্ম হ'ব আৰু এইটো চলৰেণুৰ দ্বাৰা প্ৰজনন হোৱা বুলি কোৱা হয়। এতিয়া আন এক প্ৰকাৰ ৰেণু আছে যিবোৰে কি কৰিব নোৱাৰে, যে লৰচৰ কৰিব নোৱাৰে। অৰ্থাৎ তোমালোক নিশ্চয় নাম শুনিছা পেনিচিলিয়াম। পেনিচিলিয়ামো এক প্ৰকাৰ ভেঁকুৰ। পেনিচিলিয়ামত কি হয় যে এইটো যদি আমি পেনিচিলিয়াম বুলি ধৰি লওঁ, পেনিচিলিয়ামৰ আগ অংশত এনেকুৱা কিছুমান ৰেণুৰ সৃষ্টি হয় আৰু এই ৰেণুবোৰক কি বুলি কোৱা হয়, এই ৰেণুবোৰৰ নাম হৈছে আমি এইবোৰক কণী দিয়া বুলি ক'ব পাৰো। গতিকে ৰেণুৰ দ্বাৰা প্ৰজনন চলৰেণুৰ দ্বাৰা কৰিব পাৰে, তাৰপিছত কণী দিয়াৰ দ্বাৰাও প্ৰজনন কৰিব পাৰে। অৰ্থাৎ কণী দিয়াৰ দ্বাৰা প্ৰজনন কৰা এটা জীৱৰ উদাহৰণ হৈছে পেনিচিলিয়াম। এইটোৰ নাম হৈছে পেনিচিলিয়াম। পেনিচিলিয়ামে কিহৰ জৰিয়তে প্ৰজনন কৰে, কণী দিয়াৰ দ্বাৰা প্ৰজনন কৰে। আন এক প্ৰকাৰ অযৌন প্ৰজননৰ প্ৰকাৰ হৈছে প্ৰজনন কন্দিকা। প্ৰজনন কন্দিকা ক'ত পোৱা যায়? প্ৰজনন কন্দিকা আমি সাধাৰণতে ক'ত পাওঁ? স্পঞ্জৰ ক্ষেত্ৰত পাওঁ। আমি স্পঞ্জৰ ক্ষেত্ৰত কি পাওঁ? প্ৰজনন কন্দিকা পাব পাৰো। গতিকে এই স্পঞ্জবোৰত কি হয়,
প্ৰজনন কন্দিকাৰ সৃষ্টি হয় আৰু এই প্ৰজনন কন্দিকাৰ সমূহৰ পৰা নতুন এটা জীৱৰ সৃষ্টি হ'ব পাৰে। এইটো আমি ক'ত দেখা পাওঁ? প্ৰজনন কন্দিকাসমূহ আমি স্পঞ্জৰ ক্ষেত্ৰত দেখা পাওঁ। স্পঞ্জৰ ক্ষেত্ৰত দেখা পাওঁ।